এবাৰ এটা ৮০ বছৰীয়া বুঢ়াই এজনী ২৫ বছৰীয়া সুন্দৰ যুৱতীক বিয়া পাতিলে। তাৰ পাছত অলপ দিনৰ পাছত সিহঁতৰ এটা ধুনীয়া সন্তান জন্ম হ'ল। তাৰ পাছত বুঢ়া মনত বৰ ফূৰ্তি আৰু বুঢ়াই একদম ফূৰ্তিতে চবকে মিঠাই খুৱাই ফুৰিছে। আৰু সি কাষৰ ঘৰ ডেকা ল'ৰাটোক মিঠাই দিছেগৈ আৰু কৈছে, মোৰ আজি বৰ ফূৰ্তি, কিমান মিঠাই খাওঁ, খা মোৰ আজি ল'ৰা এটা জন্ম হ'ল। তেতিয়া ডেকা ল'ৰাটোৱে কৈছে, ককা আপুনি ইমান ফূৰ্তি নকৰিবচোন, ৰ'ব আপুনি মোক এটা কাহিনী শুনি লওক। তেতিয়া বুঢ়াটোৱে ক'লে, কি কাহিনী অ', শুনাচোন শুনা বাৰু। তেতিয়া ডেকা ল'ৰাটোৱে ক'লে, এসময়ত এটা বৰ ডাঙৰ চিকাৰী আছিল। সি কিন্তু মাজে মাজে কথা পাহৰি গৈছিল। এবাৰ সি চিকাৰলৈ যাওঁতে সি বন্দুকটোৰ ঠাইত ছাতিটোকে লৈ গুচি গ'ল। আৰু সি চিকাৰলৈ যাওঁতে জংঘলৰ মাজলৈ সোমাই গ'ল। আৰু জংঘলৰ মাজত যেতিয়া সোমাই গৈ আছে, তাৰ সন্মুখত এটা বাঘ ওলালে নহয়, আৰু বাঘটোৱে তাক মাৰিবলৈ খেদি আহিলে। তেতিয়া চিকাৰীটোৱে লগালগ বন্দুকটো উলিয়াই তাক মাৰিবলৈ লওঁতেই দেখিছে, মই দেখোন বন্দুকৰ ঠাইত ছাতিটোকে লৈ আহিলোঁ, মই এতিয়া কি কৰোঁ। তেতিয়া আৰু চিকাৰীটোৱে আৰু ভগৱানৰ নাম লৈ ছাতিটোকে তাৰফালে টোঁৱাই টিগাৰ টিপা দি একদম চকু মুদি আৰু তাৰফালে টোঁৱাবলৈ ধৰিলে। হঠাতে ধামকৈ এটা শব্দ কৰি বাঘটো মৰি থাকিল। আৰু তেতিয়া চিকাৰীটোৱে ভাবিছে, আৰে মই দেখোন তাৰফালে ছাতিটোহে টোঁৱাইছিলোঁ, কিন্তু বাঘটো কোনে মাৰিলে, বন্দুকটো আচলতে কোনে চলালে। তেতিয়া বুঢ়াটোৱে চিধাই মাত লগাইছে, চিকাৰীটোৱে দেখোন ছাতিটোহে তাৰফালে টোঁৱাই আছিলে, বন্দুকটো কোনে চলালে। তেতিয়া ডেকা ল'ৰাটোৱে হাঁহি হাঁহি ক'লে, ককা কাহিনীটোৰ পৰা আপুনি কি বুজিলে?